যেতিয়া আমি ঘৰৰ পৰা দূৰত থাকোঁ আৰু আমাৰ বাবে ঘৰৰ পৰা কিবা বস্তু আহে বহুত বেছি ভাল লাগে। লাগিলে বস্তুটো যেনেকুৱাই নহওক, কিন্তু ঘৰৰ পৰা দিয়া বস্তুৰ মৰমেই বেলেগ। ডিউটিৰ পৰা আহি দেখিলোঁ বিচনাত পাৰ্চেল এটা থোৱা হৈ আছে। দেখা পাই মই গম পাই গ'লোঁ ঘৰৰ পৰা দিয়া পাৰ্চেলটো আজি আহি পালে। সেইকাৰণে সোনকালে কাপোৰ কানি চেঞ্জ কৰি লৈ ফ্ৰেছ হৈ পাৰ্চেল খোলাত লাগি গৈছোঁ। ভাত পানী দেৰিকৈ খাম, ভোক বহুত লাগিছে, কিন্তু পাৰ্চেল খোলাটো প্ৰথমতে মেইন। ইয়াতে বিশেষ একো বস্তু নাই, এটা বেলেগ বস্তু লগা আছিল মোক ইয়াতে পাই যদিও ইমান ভাল নালাগে। সেই বস্তুটোৰ কাৰণেহে মোৰ ঘৰৰ পৰা ইমানখিনি বস্তু দিবলগীয়া হ'ল। ইয়াতে কি কি দিছে মই দেখুৱাই আছোঁ বাৰু আপোনালোকক। ইফালে অলপ পেৰা দি পঠাইছিলে, দিয়া আজি 10-12 দিনেই হৈ গ'ল। পেৰাৰ টেমাটো অকণমান ফাটি গৈছে, সেইবাবে পেৰাখিনি খাবৰ কাৰণে ইমান এটা ভাল হৈ থকা নাই। সেইবাবে মই পেৰাখিনি পেলাই দিম বুলি ভাবিছোঁ। মনটো বহুত বেয়া লাগিছে পেলাই দিবলৈ, হ'লেও উপায় নাই আৰু, কাৰণ বেমাৰ হোৱাতকৈ ভাল পেলাই দিয়াই ভাল হ'ব। আৰু এইফালে মোৰ কাৰণে অলপ কাটা নিমকি পঠাইছে, অলপ সৰু আৰু অলপ মিডিয়াম চাইজৰ। এইখিনি মই গাখীৰ চাহৰ লগত খাই বহুত বেছি ভাল পাওঁ, সেইবাবে পঠাই দিছে। আৰু এইফালে এটা বস্তু দিছে ৰ'ব, বিৰাট জমনি বস্তু এটা দিছে, দেখাই আছোঁ। এইটো কিন্তু মোৰ ডিমাণ্ডত নহয়, মোৰ লগৰ কেইজনীৰ ডিমাণ্ডতহে পঠাইছে। আৰু চবকে 10 পেকেটকৈ দি দিছোঁ বাৰু, মই ইমানখিনি মই ৰখা নাই। তাৰপাছত এইফালে আছে অলপ মিমি ভুজিয়া। আমি যেতিয়া মিক্সাৰ বনাই খাওঁ মিমি ভুজিয়া লাগে, ইয়াতে নাপায়, সেইকাৰণে মিমি ভুজিয়া অলপো দি পঠাব দিছিলোঁ। আৰু এইফালে এইটো মেইন বস্তু পঠাবৰ কাৰণে দিছিলোঁ মই। এইখিনিৰ কাৰণে মোৰ ইমান পাৰ্চেলটো পঠাব লগা হ'ল। এইখিনি হৈছে আমাৰ ঘৰৰ কাজি নেমু। কাজি নেমুৰ টেষ্টটো বহুত বেলেগ, ইয়াৰে নেমুবোৰত ইমান টেষ্ট নাই। সেইবাবে মই ঘৰৰ মানুহক কৈ কিনে এনেকৈ পাৰ্চেল কৰি নেমুখিনি মাংগাই লৈছোঁ, কাৰণ ইয়াৰে নেমুবোৰ খাই ইমান ভাল নালাগে। ছুটিৰ পৰা আহোঁতে অলপ লৈ আহিছিলোঁ, সেইখিনি শেষ হৈ থাকিলে। এতিয়া নেমুখিনি কেঁচা আছিল বাৰু, আহোঁতে পকি থাকিলে, একো নহয় আৰু বহুত দিন চলিব।